নমস্কাৰ আজি মই জেনেৰেল ষ্টাডি 3 পেপাৰ 4 ৰ যিখন সিলেবাস সেই সিলেবাসখনত ইণ্ডিয়ান ইকনমিৰ অন্তৰ্গত যিখিনি টপিক আছিলে সেই টপিক বিলাকৰ সেকেন্ড টপিকটো অৰ্থাৎ ইনক্লুসিভ গ্ৰোথ এণ্ড ইস্যুজ এৰাইজিং ফ্ৰম ইট সেই বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত মই অলৰেডি ইণ্ডিয়ান ইকনমিৰ প্ৰথমটো টপিক মই আলোচনা কৰিলো গতিকে যিসকলে সেই ভিডিঅ'টো চোৱা নাই মোৰ ডেসক্ৰিপচন বক্সত মই লিংক দি ৰাখিছো সেই লিংকৰ যোগেদি গৈ ভিডিঅ'বিলাক চাব পাৰিব আৰু আজিৰ ভিডিঅ'টিত মই ইনক্লুসিভ গ্ৰোথ এণ্ড ইস্যুজ এৰাইজিং ফ্ৰম ইট ইয়াৰ সম্পৰ্কে আৰু তাৰ পিছৰ টপিকবিলাক যিখিনি আছিলে সিলেবাসখনত সেই সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে সম্পূৰ্ণ ভিডিঅ'টি চাব ইনক্লুসিভ গ্ৰোথ মানে হৈছে সামগ্ৰিক বিকাশ এই সামগ্ৰিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰিম প্ৰথমতে আমি চাম সামগ্ৰিক বিকাশৰ সংজ্ঞা আৰু ভাৰতবৰ্ষত ইয়াৰ প্ৰয়োজনীয়তা কি আৰু লগতে প্ৰত্যাহ্বানসমূহ সামগ্ৰিক বিকাশৰ মৌলিক উপাদান অৰ্থাৎ মেইন এলিমেন্টস বিলাক সামগ্ৰিক বিকাশৰ বৈশিষ্ট্যসমূহ আমি চাব লাগিব তাৰ পিছৰ টপিকটো হৈছে সিলেবাসখনত থাৰ্ড টপিক যেটো আছে ফিস্কেল পলিসি এণ্ড গভৰ্নমেন্ট বাজেটিং বিত্তীয় নীতি আৰু চৰকাৰী বাজেটসমূহ ইয়াত আমি প্ৰথমতে বাজেটৰ কথালৈ আহিছো প্ৰথমতে বাজেটৰ সংজ্ঞা চাম টাইপস অফ বাজেট প্ৰকাৰ অবজেক্টিভ অফ বাজেটৰ উদ্দেশ্যসমূহ কম্পোনেন্টস অফ বাজেটৰ উপাদানসমূহ আৰু ইয়াতে মই এটা কথা সংগতি ৰাখি ইয়াতে ইনক্লুড কৰো বৰ্তমান 22-23 2022 আৰু 2023 যি বাজেট উলিওৱা হৈছে উলাইছে সেই বাজেটৰ বিষয়ে আপোনালোকে অকনমান চাব বাজেটখনৰ কথা পৰীক্ষাত আপোনালোকৰ আহিব পাৰে তাৰ পিছত ফিস্কেল পলিসি অলৰেডি মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো তথাপিও মই সিলেবাসখনত যেহেতু বেলেগকৈ আছে সেই কাৰণে ইয়াতো মই বেলেগকৈ উল্লেখ কৰিছো প্ৰথমতে আমি আপোনালোকে ডেফিনেশনটো চাব ফিস্কেল পলিসি অৰ্থাৎ বিত্তীয় নীতিৰ সংজ্ঞা তাৰ পিছত বিত্তীয় নীতিৰ উদ্দেশ্য কি আৰু ইয়াৰ প্ৰকাৰ লগতে উপাদান বা কম্পোনেন্টস বিলাক চাব তাৰ পিছত নেক্সট টপিকটো হৈছে মেজৰ ক্ৰপছ এণ্ড ক্ৰপিং প্যাটাৰ্নস এই টপিকটো এগ্ৰিকালচাৰৰ আন্ডাৰ এটা টপিক হয় ইয়াত আপোনালোকে প্ৰথমতে চাব লাগিব প্ৰচলিত শস্য ব্যৱস্থা তাৰ পিছত লিগিউম বেস ক্ৰপিং সিস্টেম হৰ্টিকালচাৰ ক্ৰপছ আৰু বিভিন্ন ধৰণৰ ক্ৰপিং প্যাটাৰ্নস আছে আমাৰ ভাৰতবৰ্ষত সমতল অঞ্চলত বেলেগ ধৰণৰ ক্ৰপিং প্যাটাৰ্ন বা পাহাৰীয়া অঞ্চলত বেলেগ ধৰণৰ ক্ৰপিং প্যাটাৰ্ন হয় গতিকে সেই অনুযায়ী আপোনালোকে চাব কিতাপৰ পৰা সেইখিনি বস্তু এই টপিকটোৰ আন্ডাৰতে আপোনালোকে পঢ়িব লাগিব তাৰ পিছত নেক্সট ইৰিগেশন সিস্টেম অৰ্থাৎ জলসিঞ্চন ব্যৱস্থা এটো আমি এগ্ৰিকালচাৰ পাৰ্টটোতে পঢ়িব লাগিব প্ৰথমতে টাইপস অফ ইৰিগেশন জলসিঞ্চন ব্যৱস্থাৰ প্ৰকাৰ চাম গভৰ্নমেন্ট মেজাৰ্স টু ইমপ্ৰুভ দি ইৰিগেশন সিস্টেম জলসিঞ্চন ব্যৱস্থাৰ উন্নতিৰ বাবে চৰকাৰী ব্যৱস্থাসমূহ ইফেক্টিভ ইৰিগেশন ডেভেলপমেন্ট ইন ইষ্টাৰ্ণ এণ্ড নৰ্দাৰ্ণ ৰিজিয়ন উত্তৰ পূব আৰু পূৰ্বাঞ্চলত জলসিঞ্চনৰ ফলপ্ৰসূ উন্নয়ন আমি চাম তাৰ পিছত নেক্সট টপিকটো হৈছে এগ্ৰিকালচাৰৰ মাৰ্কেটিংৰ ক্ষেত্ৰত ট্ৰান্সপোৰ্ট এণ্ড মাৰ্কেটিং অফ এগ্ৰিকালচাৰেল প্ৰডিউস এণ্ড ইস্যুজ ৰিলেটেড কনষ্ট্ৰেইন কৃষিজাত সামগ্ৰীৰ পৰিবহন আৰু বিপণন আৰু ইয়াৰ সমস্যাসমূহ প্ৰথমতে আমি কৃষকৰ বাবে চৰকাৰৰ ফালৰ পৰা যি প্ৰযুক্তি ব্যৱস্থা কৰা হৈছে টেকনলজি হেয়া চাম প্ৰযুক্তিৰ বেনিফিটস আৰু ৰিসেন্ট ইনিচিয়েটিভ তাৰ মানে চৰকাৰৰ ফালৰ পৰা কৃষকৰ বাবে যি প্ৰযুক্তি ব্যৱস্থা কৰা হৈছে তাৰ কিবা নতুন পদক্ষেপ আছে নেকি হাতত লোৱা হৈছে নেকি হেখিনি আমি চাম তাৰ পিছত সিগনিফিকেন্স অফ এগ্ৰিকালচাৰেল মাৰ্কেটিং কৃষিজাত সামগ্ৰীৰ বজাৰ ব্যৱস্থাৰ ক্ষেত্ৰত বৰ্তমান তাৎপৰ্য কেনেকুৱা হেখিনি চাম নেক্সট টপিকটো হৈছে সাবসিডিজ পভাৰ্টি এলিভিয়েশন এণ্ড এগ্ৰিকালচাৰেল টেকনলজি ৰাজ সাহায্য দৰিদ্ৰতা দূৰীকৰণ আৰু কৃষি প্ৰযুক্তি ইয়াৰ আন্ডাৰত আমি পঢ়িব লাগিব ইস্যুজ ৰিলেটেড টু ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ফাৰ্ম সাবসিডিজ এণ্ড এমএছপি বিভিন্ন ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৃষি ৰাজ সাহায্য আৰু ন্যূনতম মূল্য অৰ্থাৎ এমএছপি মিনিমাম সাপোৰ্ট প্ৰাইস তাৰ সৈতে জড়িত বিষয়সমূহ এই এমএছপিৰ ধাৰণাটো আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পৰীক্ষাত এমএছপি ৰিলেটেড কোৱেশ্চন আহে মিনিমাম সাপোৰ্ট প্ৰাইস তাৰ মানে এগ্ৰিকালচাৰৰ গোটেই টপিকটো ৰিলেটেড বহুত কোৱেশ্চন আহে গতিকে এগ্ৰিকালচাৰৰ যেটো পাৰ্ট জেনেৰেল যিখন মানে আমাৰ জেনেৰেল ষ্টাডি 3 পেপাৰ 4 তাত এগ্ৰিকালচাৰৰ যেটো পাৰ্ট আছে গোটেইখিনি মই ভাবো আপোনালোকে ভালদৰে চাব লাগিব এই পৰীক্ষাটোৰ কাৰণে
তাৰ পিছৰ টপিকটো পাব্লিক ডিষ্ট্ৰিবিউচন সিস্টেম ৰাজহুৱা বিতৰণ ব্যৱস্থা পাব্লিক ডিষ্ট্ৰিবিউচন সিস্টেমৰ আন্ডাৰত আসলতে আমাৰ দোকান বা কন্ট্ৰলৰ দোকানবিলাক আহি পৰে যিবিলাকৰ জৰিয়তে যিখিনি বিপিএল লোক আছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সেই সকলক বিনামূলীয়াকৈ যি চাউল বিতৰণ কৰা হয় আপোনালোকে জানে সেই সমূহ আসলতে পাব্লিক ডিষ্ট্ৰিবিউচন সিস্টেম এই পইণ্টৰ আন্ডাৰত পঢ়িব লাগিব প্ৰথমতে তাৰ উদ্দেশ্যটো চাম তাৰ পিছত কাৰ্যক্ষমতা আৰু সীমাবদ্ধতা বা লিমিটেশনখিনি তাৰ পিছৰ টপিকটো হৈছে ইস্যুজ ৰিলেটেড টু বাফাৰ ষ্টকছ এণ্ড ফুড সিকিউৰিটি খাদ্য সংৰক্ষণ আৰু খাদ্য সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহ ইয়াত আমি ফুড সিকিউৰিটি ইন ইণ্ডিয়া পঢ়িম আৰু নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ বিষয়ে চাম নেক্সট টপিকটো হৈছে টেকনলজি মিছন প্ৰযুক্তি অভিযান প্ৰথমতে এই অভিযানৰ উদ্দেশ্য পঢ়িম তাৰ পিছত নেশ্যনেল মিছন অন সাষ্টেইনেবল এগ্ৰিকালচাৰ বহনক্ষম কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান তাৰ পিছত নেশ্যনেল মিছন ফৰ ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ হৰ্টিকালচাৰ উদ্যান শস্যৰ সংহত উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় অভিযানসমূহ তাৰ পিছত নেশ্যনেল মিছন অন অইল সিডছ তৈলবীজৰ ওপৰত ৰাষ্ট্ৰীয় অভিযান আৰু ইয়াৰ উপৰিও কোকোনাটৰ ওপৰতো ৰাষ্ট্ৰীয় অভিযান আছে নেশ্যনেল মিছন আপোনালোকে সেইখিনিও পঢ়িব মই মাত্ৰ আপোনালোকে বুজি পোৱাকৈ ইয়াত সহজতে বুজি পোৱাকৈ উল্লেখ কৰি দিছো দুটামান উল্লেখ কৰি দিছো তাৰ পিছত ফুড প্ৰসেসিং এণ্ড ৰিলেটেড ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া খাদ্য প্ৰস্তুতকৰণ আৰু ইয়াৰ সৈতে জড়িত উদ্যোগসমূহ প্ৰথমতে উদ্যোগবিলাকৰ এই খাদ্য প্ৰস্তুতকৰণ আৰু ইয়াৰ সৈতে জড়িত উদ্যোগসমূহৰ ক্ষেত্ৰত স্কোপ আৰু সিগনিফিকেন্স চাম তাৎপৰ্যসমূহ তাৰ পিছত মেজৰ ফুড প্ৰসেসিং সেক্টৰ প্ৰবলেমছ ইন ফুড প্ৰসেসিং সেক্টৰ খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহি পৰিব পাৰে সেই সমূহ আমি চাম তাৰ পিছত লোকেশন চাম কোনবিলাক ঠাইত কেনেকুৱা ভৌগোলিক কাৰকৰ ওপৰত ভিত্তি কৰি কেনে ধৰণৰ ঠাইত এই উদ্যোগবিলাক গঢ় লৈ উঠিছে বা উঠিব পাৰে সেই সমূহ আমি এই পইণ্টৰ আন্ডাৰতে চাব লাগিব নেক্সট পইণ্টটো হৈছে ল্যান্ড ৰিফৰ্মছ ইন ইণ্ডিয়া ভাৰতৰ ভূমি সংস্কাৰ প্ৰথমতে চাম মেজৰ অবজেক্টিভখিনি উদ্দেশ্যখিনি তাৰ পিছত ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা তাৰ পিছত কি ভূমি সংস্কাৰ হাতত লোৱা হৈছে ভূমি সংস্কাৰৰ প্ৰভাৱসমূহ ভূমি সংস্কাৰ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ আৰু ভূমি সংস্কাৰৰ সফলতা লগতে ভূমি সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহ আমি পঢ়িব লাগিব এই ক্ষেত্ৰত মই এটা উদাহৰণ দিব বিচাৰিছো বৰ্তমান যি মিছন বসুন্ধৰা 2.0 আঁচনি আৰম্ভ কৰা হৈছে সেই আঁচনিখন সেই প্ৰজেক্টটি আসলতে ল্যান্ড ৰিফৰ্মছৰ ক্ষেত্ৰত লোৱা হৈছে ভূমি সংস্কাৰৰ ক্ষেত্ৰত সেই আঁচনিখন হাতত লোৱা হৈছে গতিকে এইবিলাক কাৰেণ্ট এফেয়াৰ্স পৰীক্ষাত আহিব পাৰে সেইখিনি আপোনালোকে চাব নেক্সট হৈছে ইফেক্টছ অফ লিবাৰেলাইজেশ্যন অন দি ইকনমি চেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল পলিচি এণ্ড দিয়াৰ ইফেক্টছ অন ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ অৰ্থনীতিৰ ওপৰত উদাৰীকৰণৰ প্ৰভাৱ ঔদ্যোগিক নীতিৰ পৰিৱৰ্তন আৰু ঔদ্যোগিক বিকাশৰ ওপৰত ইয়াৰ প্ৰভাৱ ইয়াত আমি প্ৰথমতে উদাৰীকৰণৰ অৰ্থ চাম উদ্দেশ্য উদাৰীকৰণৰ অধীনত সংস্কাৰসমূহ আৰু ইম্পেক্টছবিলাক চাম পজিটিভ ইম্পেক্ট নিগেটিভ ইম্পেক্ট এইখিনি বস্তু আপোনালোকে চাব নেক্সট টপিকটো হৈছে চেঞ্জেছ ইন ইণ্ডাষ্ট্ৰিয়েল পলিচি এণ্ড দিয়াৰ ইফেক্টছ অন ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ প্ৰথমতে ইণ্ডাষ্ট্ৰিয়েল পলিচি অৰ্থাৎ ঔদ্যোগিক নীতিৰ অৰ্থ তাৰপিছত উদ্দেশ্য ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰা হাতত লোৱা ঔদ্যোগিক নীতিসমূহ ইয়াতে মই 1948ৰ পৰা 1991 লৈকে যিখিনি ঔদ্যোগিক নীতি হাতত লোৱা হৈছিল সেইখিনি মই উল্লেখ কৰি দিছো আপোনালোকে সেইমতে চাব আৰু এই যি নতুন ইকনমিক পলিচিখন 1991ত যিখন লোৱা হৈছিল সেইখন বহুত ইম্পৰ্টেন্ট হয় সেইখিনি আপোনালোকে চাব তাৰপিছত ফিচাৰ্স অফ নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি যিখন 1991ত লোৱা হৈছিল সেইখন নতুন ঔদ্যোগিক নীতিৰ বৈশিষ্ট্যসমূহ আৰু নতুন ঔদ্যোগিক নীতিৰ ফলাফলসমূহ আপোনালোকে চাব তাৰ পিছত চাব লাগিব লিমিটেশনছ অফ ইণ্ডাষ্ট্ৰিয়েল পলিচিজ ইন ইণ্ডিয়া ভাৰতত ঔদ্যোগিক নীতিৰ সীমাবদ্ধতা তাৰ পিছত মেইন ইণ্ডাষ্ট্ৰিজ এফেক্টিং আণ্ডাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি অফ ইণ্ডিয়া ভাৰতৰ ঔদ্যোগিক নীতিক প্ৰভাৱিত কৰা মুখ্য উদ্যোগসমূহ তাৰ পিছত উইকনেছ অফ নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি নতুন ঔদ্যোগিক নীতিৰ দুৰ্বলতাসমূহ আপোনালোকে চাব লাগিব তাৰ পিছৰ টপিকটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনি বিভিন্ন ক্ষেত্ৰত এনাৰ্জি পোৰ্টছ ৰোডছ এয়াৰপোৰ্টছ ৰেলৱে বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ বাবে আন্তঃগাঁথনি কেনে ধৰণৰ আৱশ্যকতা আছে সেইখিনি আমি চাম তাৰ পিছত বিভিন্ন ক্ষেত্ৰ যেনে শক্তি ইয়াত উদাহৰণ দি দিছো মই বিদ্যুৎ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নৱীকৰণযোগ্য শক্তি কয়লা খনি ইত্যাদি ৰাস্তা ঘাট
ৰেলপথ, অসামৰিক বিমান পৰিবহণ, জল পৰিবহণ, টেলিকম আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থাৰ ওপৰত আমাৰ যিখিনি আন্তঃগাঁথনি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি আমি পঢ়িব লাগিব। ইয়াতে জল পৰিবহণৰ ক্ষেত্ৰত বৰ্তমান এটি প্ৰজেক্ট হাতত লোৱা হৈছে, প্ৰজেক্টৰ কাম কৰা হৈছে। আগতে যিটো সাগৰমালা বুলি আছিল, বৰ্তমান মেৰিটাইম ইণ্ডিয়া ভিছন বুলি এটা প্ৰজেক্টৰ কাম হাতত লোৱা হৈছে। যিটো জলপথ আমাৰ আছে, জলপথবিলাকৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সেইখিনি আপোনালোকে চাব। বৰ্তমান আহিবলগীয়া পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেণ্ট। তাৰ পিছৰটো হৈছে টপিক ইনভেষ্টমেণ্ট মডেল, বিনিয়োগৰ আৰ্হি। ইয়াতে আমি প্ৰথমতে মেজৰ ইনভেষ্টমেণ্ট মডেলবিলাক চাম, বিনিয়োগৰ বেলেগ বেলেগ আৰ্হি। তাৰপিছত ইনভেষ্টমেণ্ট লিংকেজ উইথ GDP, মুঠ ঘৰুৱা উৎপাদনৰ সৈতে এই বিনিয়োগৰ সংযোগটো চাম, কানেকশ্যনটো। তাৰপিছত ফিচাৰ্ছ অফ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ বৈশিষ্ট্যসমূহ চাম। তাৰপিছত টাইপছ অফ PPP মডেল, এই মডেল যিটো আৰ্হিৰ কথা ক'লোঁ সেই তাৰ টাইপছবিলাক চাম। তাৰপিছত ইছ্যুজ উইথ PPP মডেল, এই যি ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হি আছে তাৰ ইছ্যুজবিলাক চাম। তাৰপিছত গভৰ্ণমেণ্ট স্কিমছ পলিচিজ অন PPP। নেক্সট চাম ৰিফৰ্মছ আণ্ডাৰটেকেন টু বেটাৰ PPP মডেল ইন ৰিচেণ্ট টাইমছ, শেহতীয়া সময়ত উন্নত PPP মডেলৰ বাবে গ্ৰহণ কৰা সংস্কাৰসমূহ। ইয়াতে বৰ্তমান ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ এটি মই উদাহৰণ দিব বিচাৰিছোঁ। আমাৰ বৰ্তমান যি ৰেলৱে ষ্টেচনবিলাক বনাই থকা হৈছে, এই ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব আৰ্হি অৰ্থাৎ PPP মডেলত সেই ষ্টেচনবিলাক বনোৱা হৈছে। গতিকে এইটো এটা উদাহৰণ পৰীক্ষাত আপোনালোকে লিখিব পাৰে, সেইটো মই এটা উল্লেখ কৰি দিছোঁ আপোনালোকৰ সহায় হোৱাকৈ। তাৰপিছত আজি ভিডিঅ'টিত এইখিনিয়ে আছিল, ইণ্ডিয়ান ইকনমিৰ যিখিনি টপিক আছিল তাৰ চাব টপিকছবিলাক মই আজিৰ ভিডিঅ'টিত উল্লেখ কৰি দিলোঁ আৰু আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত মই পৰৱৰ্তী সময়ত যিখিনি এই পেপাৰখনত যিখিনি টপিক বাকী ৰৈছে, এতিয়া ধৰক ছায়েন্স এণ্ড টেকন'লজি, বায়'ডাইভাৰ্চিটি, জৈৱ বৈচিত্ৰ্য, তাৰপিছত পৰিৱেশ সম্পৰ্কীয় আৰু ডিজাষ্টাৰ মেনেজমেণ্ট, এইকেইটা টপিকৰ ওপৰত মই নেক্সট ভিডিঅ'ত আপোনালোকৰ ওচৰলৈ আহিম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বিলাক চাব বুলি মই আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'টি চাই কেনে পালে জনাব। ইমানখিনি আছিল আজিৰ ভিডিঅ'টিত, ধন্যবাদ।